হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ মোৰ ফ্ৰেণ্ডছ সকলো ভালেই আছে। আৰু আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ, মুগৰ ডোচা। আৰু মই এইটো বনাওঁতে ভাবিলোঁ আপোনালোককো দেখাওঁ কেনেকৈ বনাইছোঁ। ইয়াতে মই 4টা জলকীয়া লৈছোঁ। জলকীয়া কমকৈ খালে কমকৈ ল'ব পাৰে। আৰু এয়া নহৰু লৈছোঁ আৰু অকণমান ধনিয়া লৈছোঁ আৰু পিঁয়াজ লৈছোঁ এটা ডাঙৰ চাই আৰু আদা লৈছোঁ কেইটুকুৰমান। আৰু তাত মই নৰসিংহৰ পাত দি দিছোঁ। আৰু নৰসিংহৰ পাত অপশ্যনেল হয়, দিব পাৰে, নিদিলেও কোনো কথা নাই। আৰু এয়া মই লৈছোঁ মুগ, আৰু এইখিনি ধুনীয়াকৈ পিচি ল'লোঁ এতিয়া। আৰু এইখিনি মই এটা বাতিত উলিয়াই লৈছোঁ। আৰু ইয়াতে দিছোঁ এয়া বেচন, আৰু তাৰপিছত এয়া দিছোঁ মই চুজি। বেচন দিছোঁ 2 চামুচ আৰু চুজি অকণমান দিছোঁ 1 চামুচমান, আৰু অকণমান মই আটা দিছোঁ। আৰু আটা নিদিলেও কথা নাই, মই অকণমান দিছোঁ। আৰু এয়া হ'ল মই গৰম মছলা দিছোঁ ইয়াতে, আৰু দিছোঁ নিমখ, জোখমতে নিমখ দিছোঁ। আৰু এইখিনি ধুনীয়াকৈ গুলি লৈছোঁ, যিহেতুকে অকণমান গোটা হৈ আছে, মই অকণমান পনীয়া কৰি লৈছোঁ। এয়া চাওক, এইখিনি ইয়াতকৈ অকণমান আৰু পনীয়া কৰিছোঁ মই। এতিয়া ইফালে এখন মই টাৱা গৰম হ'ব দিছোঁ, আৰু তাতে অকণমান তেল দি মই ঘূৰাই লৈছোঁ তেলখিনি। আৰু এতিয়া ইয়াতে মই এইখিনি দি দিছোঁ। এয়া চাওক, এনেদৰে ধুনীয়াকৈ মই ঘূৰাই দিছোঁ। আৰু আপোনালোকেও তেনেদৰে দিব, যাতে পাতল হয়। আৰু অৱশ্যে এইটো মই বেটাৰটো অকণমান গোটা হৈছে, মই আৰু অকণমান পানী দিছোঁ ইয়াতে, যিহেতুকে গোটা হৈছে। পানী দি পেলাই অকণমান পনীয়া কৰি লৈছোঁ। আৰু যেতিয়া পনীয়া হৈছে তেতিয়া ভাল হৈছে। এইখন মোৰ সিমান এটা ভাল নহ'ল বাৰু। আৰু এইখন যেতিয়া হৈ যাব তেতিয়া এয়া চাওক, হৈছে মোৰ। অকণমান সময় থওঁতে মানে ধৰক 2 মিনিটমান থোৱাৰ পিছতে হৈ যায়। বহুত ভাল ৰেচিপি হয় আৰু হেল্ডি ৰেচিপি হয়। এইখন মোৰ হৈ গ'ল, বাকী এইখনো মই তেনেকৈ বনালোঁ বাৰু। বন্ধুসকল, মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবচোন। যদি ভাল লাগিছে লাইক কমেণ্ট কৰি দিব। আৰু মোৰ চেনেলত যিসকলে নতুনকৈ ভিডিঅ'টো চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই এনেদৰে গৰম গৰম চাহৰ লগত পৰিৱেশন কৰিলোঁ। খাবলৈ বহুত টেষ্টি হয় আৰু হেল্ডিও হয়।